হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ সান্দহগুড়ি। সান্দহগুড়ি বনাবৰ কাৰণে আমাক দৰকাৰ হ'ব উষ্ণা চাউল। উষ্ণা চাউলক কিছু লোকে উখোৱা চাউল বুলি কোৱা হয়। তো উষ্ণা চাউলখিনি প্ৰথমতে আমি এটা চৰিয়াত লৈ ভালকৈ ধুই ল'ম। তাৰপিছত আমি তাক 2 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখি থ'ম। 2 ঘণ্টাৰ পিছত আমি তাক আকৌ পুনৰ ধুই লৈ এটা ফুটা থকা খৰাহীত উঠাই ৰখিম। তো উঠাই 2-3 ঘণ্টাৰ কাৰণে ৰাখি দিম। তেতিয়া তাৰ পৰা পানীটো নিগৰি ওলাই যাব আৰু নিগৰি ওলাই জৰ্জৰীয়া হৈ যাব। তাৰপিছত আমি এটা কেৰাহী পাতি দিম। কেৰাহীটোত আমি গৰম হোৱাৰ লগে লগে চাউল অলপমান দি ধুনীয়াকৈ ভাজিম। ভাজি থাকিলে যেতিয়া ৰঙচুৱা টাইপৰ হ'ব, তেতিয়া আমাৰ ৰেডি হ'ব গুড়ি কৰিবৰ কাৰণে। এতিয়া আমাৰ ৰঙচুৱা হ'ল, আমি কাঁহী এখনত ৰাখি দিলোঁ। ৰখাৰ পিছত এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলোঁ। মিক্সাৰ গ্ৰাইণ্ডাৰত দি আমি তাক গুড়া কৰিম। এতিয়া আমাৰ গুড়া কৰা হৈ গ'ল। এতিয়া চাওকচোন আমাৰ সান্দহগুড়ি ৰেডি। যদি আপোনালোকে মোৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিলৈ আহিছোঁ, বাই।